हेलो एभ्रिवान বৰ বিশেষ টেষ্টিকে বনাব নেজানো যদিও মাজে মাজে নিজৰ ষ্টাইলত এনেকে বনাই খাই ভাল পাওঁ আজি যেহেতু বতৰটো ডাৱৰীয়া হেয়ে ভাবিলো উলকবিৰ লগত জালুকিয়াকৈ লোকেল মুৰ্গী বনোৱা হওক আৰু দেউতাক লোকেল মুৰ্গী আনিব দিলো আৰু এয়া মই এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিছো আপোনালোকে যেহেতু ভিডিওটো দেখিছে হেয়ে মই কেনেকে বনাইছো কৈ যোৱা নাই এনেকে উলকবিৰ লগত লোকেল মুৰ্গী খাই বহুতে বেছি ভাল লাগে আপোনালোকে নিশ্চয় খাইছে যদি খোৱাও নাই এবাৰ ট্ৰাই কৰি চাব ময়ো আজি এনেকে বনাই খাবলৈ চেষ্টা কৰিলো বিশেষকৈ সুগাৰ থকা মানুহবিলাকে লোকেল মুৰ্গী এনেকে উলকবিৰ লগত বনাই খাব পাৰে আলুৰ লগত খোৱাতকৈ বহুত বেছি টেষ্টি হয় আৰু এইপিনে মই মাংসখনত অকমান জালুকৰ গুৰি বেছিকে দিছো যেহেতু বতৰটো ডাৱৰীয়া আৰু লাষ্টৰ পিনে ইয়া ধনিয়াও অকমান কাটি দিছো আজিলে ভিডিওটো ইমানেই আছিল চাই কেনেকুৱা পালে প্লিজ কমেন্ট কৰি মোক জনাবচোন আৰু যদি আপোনালোকেও ট্ৰাই কৰা নাই তেনেহলে উলকবিৰ লগত ট্ৰাই কৰি চাব এবাৰ বাই